গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু এতিয়া ৰাতিপুৱা পাইছে 10টা আৰু মই দুখনমান ৰুটি বনাই লৈছোঁ আৰু কালি অলপমান চব্জি আছিলে সেইটোৱে খাইছোঁ। আৰু ৰাতিপুৱা এনেকৈ ৰুটি বনাওঁ কেতিয়াবা আৰু ছোৱালীকো অলপমান খুৱাওঁ। মোৰ ছোৱালী এতিয়া 1 বছৰৰ হৈছে। 1 বছৰ মানে তাই আজি 2 সপ্তাহ হৈছে বাৰ্থডে গৈছে। তাৰবাবে তাইক ভাতো অলপ খুৱাওঁ। মই এতিয়া ভাতো বাৰু আগৰ পৰাই খুৱাইছোঁ, কিন্তু ৰুটি বা এইবিলাক আমি যিখিনি খাওঁ ধৰক তাইকো অলপ খোৱা বোৱা অভ্যাস কৰিছোঁ। আৰু তাইক এনেকৈ গৰম পানীয়ে তিয়াই পেলাই এনেকৈ চব্জিৰ লগত দিওঁ, তাই খায়। আৰু নহ'লে আকৌ তাইক যোনটো গাখীৰ আছে সেইটো দিও মই খুৱাওঁ, সেইটো দিও তাই খাই দিয়ে। তেনেকৈ খুৱাই অভ্যাস কৰিছোঁ। আৰু ইয়াত কালি তিহু আনিছিলে, তিহুকেইটা বাহিৰত থৈ এতিয়া গৰম দিন বেয়া হৈ যায়, তাৰপিছত ধুই পেলাই ফ্ৰিজত থৈ দিওঁ, ভাল হৈ থাকিব। আৰু সেইটো কাৰণে তিহুকেইটা ভালকৈ ধুই লৈছোঁ। আৰু ছোৱালী তাইক দিছোঁ ৱাকাৰ দিছোঁ, তাই খেলি আছে। মই এনেকৈ কাম বন কৰি তাই ৱাকাৰতে দি দিওঁ, তাই ধুনীয়াকৈ খেলি থাকে। আৰু যেতিয়া তাইৰ মনটো ভাল থাকে খেলি থাকে, তাই গোটেই পিঁয়াজ নহৰু এইবিলাকেই কৰি থাকে আৰু মোৰ লগত। আৰু তাই অলপ নিজামত থাকি ভাল পায়, বেছি মানুহ তাইও বেয়া পায়। এনেকৈ তাই মই তাকে ধুনীয়াকৈ তাই খেলি থাকে। এতিয়া কেমেৰা চাই পেলাই তাই হাঁহি আছে, এনেকৈ কৰি থাকে, এনেকৈ খেলি থাকে। মোৰো কামবিলাক কৰা হৈ যায়। আৰু আজি বতৰটো অলপ ভালেই আছিলে, ধৰক ৰ'দ নাই কিন্তু গৰম আছে। আৰু মই গা পা ধুই আজৰি হ'লোঁ। ময়ো ব্লগ ইমান কৰা নাই, এই প্ৰথম কৰিছোঁহে, ইমান ভালকৈ নোৱাৰোঁ। আৰু শিকিছোঁ ময়ো। আৰু এইটো লেকমি পাউডাৰ হয়, পাউডাৰটো বহুতেই ভাল, আপোনালোকে ট্ৰাই কৰিব পাৰে। মোক বহুত ভাল লাগে। মোৰ এইটো ছেকেণ্ড পাউডাৰ হয়, বহুত দিনো যায়, পাউডাৰটো বহুত বেছি থাকে আৰু মোৰ বহুত দিন যায়। সেইকাৰণে বেছি দামো নহয়, 180 টকা এনেকৈ কিবা লয়। আৰু এই ধুনীয়াকৈ দুপৰীয়া সময় গা পা ধুই লগাই লওঁ, লগাই পেলাই আৰু ফ্ৰিজত থৈ দিওঁ। তিহুকেইটা শুকাই গৈ পেলাই থ'লে ধৰক পানী হেৰি নহয় আৰু লেতেৰাও নহয়, ভালকৈ থাকে। আৰু এই ৰঙালাও 1 টুকুৰা আছে, দুপৰীয়া সাজৰ কাৰণে ৰঙালাওটো কাটি লৈছোঁ, সেইটোৱে বনাম। তাইকো অলপমান খুৱাই দিম, ময়ো খাম। তাইক বেছি তেল মছলা এইবিলাক নিদিওঁ, চিম্পুলকৈ বনাওঁ, তাই এইটো খাব পাৰে। আৰু অলপমান বেচন আছে, বেচন দি অলপমান দি পকৰি মই নিজে খাবৰ কাৰণে অকণমান বনাই লৈছোঁ। আৰু তাইক নিদিওঁ বাৰু পকৰি, তাইক এনেকৈ ভাত দিয়ে আৰু ৰঙালাও ভাজি দিয়ে অকণমান দি দিম। আৰু তাইৰ ভাতটো মই বেছিকৈ সিজাই দিওঁ। তাই মোৰ লগত কেমেৰা চাই পেলাই মোৰ লগত তাই খেলি আছে, এনেকৈ খেলি থাকে তাই মোৰ লগতে। আৰু ধুনীয়াকৈ খেলি থাকে, খুৱাই বোৱাই ধুনীয়াকৈ খেলি থাকে। মোৰ ইমান আমনি নহয় বাৰু, ময়ো অকলশৰীয়া মানুহ, তাইক লৈ ধুনীয়াকৈ খেলি থাকোঁ। আৰু তাই মোৰ লগতে এনেকৈ খেলি থাকে। ভাতকেইটা খালোঁ, তাইক খোৱালোঁ। আৰু খাই বৈ পেলাই বতৰটো আজি ভাত পানী খাই চাওক, বতৰটো 4টামান বাজিছে নেকি, পূৰা ক'লা হৈ আহিছে আৰু বৰষুণেই আহিব চাগে। আৰু বতৰটো ভালেই লাগিছে, গৰম যেতিয়া এনেকৈ বতৰটো পূৰা বতাহ দিছে। আৰু আজিলৈ মানে আকৌ এদিন লগ পাম, সকলো ভালে থাকিব।